নমস্কাৰ সমুদ্ৰসকলে আৰু এটা সুন্দৰ অনুষ্ঠান লৈ আপোনালোকৰ সন্মুখত আজি উপস্থিত হৈছোঁ। আমি আশা কৰিছোঁ দৰ্শকসকল আজিৰ এই অনুষ্ঠানটি চাই আপোনালোক সকলোৱে ভাল পাব। কোৱা হয় এজন সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰীৰ বিশেষ অৱদান থাকে। ঠিক তেনেদৰেই অসমক কেইবাগৰাকীও সফল ব্যক্তি উপহাৰ দিয়াৰ ক্ষেত্ৰত মৃণালিনী দেৱীৰ অৱদান অপৰিসীম। অসমৰ সমাজ জীৱনত মৃণালিনী দেৱীৰ এই উপহাৰেই যথেষ্ট নহয়, অসমৰ সমাজ সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰতো মৃণালিনী দেৱীৰ উল্লেখনীয় অৱদান আছে। সকলো বিষয়তে সাৱলীল বক্তৃতা আৰু ধৰ্মৰ প্ৰতিটো দিশ চালি জাৰি চাই তেওঁ দিয়া ভাষণে সমাজৰ সকলো শ্ৰেণীৰ লোককে প্ৰভাৱিত কৰে। বয়সে কেতিয়াও বাধা দিব নোৱাৰা অপ্ৰতিৰোধ ব্যক্তিত্বৰ গৰাকী মৃণালিনী দেৱী। লেটছ টক উইথ মনালিছাৰ প্ৰথম খণ্ডৰ অতিথি। প্ৰথমে আহিছোঁ গান্ধী বস্তিৰ সময়লৈ। 5টা সন্তান লৈ আপুনি গান্ধী বস্তিত বহু সময় পাৰ কৰিছে আৰু এতিয়াৰ দিনত প্ৰত্যেকজন আপোনাৰ 5টা সন্তানৰ বৰ্তমান 4জন সন্তান আৰু প্ৰতিজনেই নিজৰ নিজৰ যিখিনি কাম তেওঁলোকৰ নিজৰ নিজৰ যিটো জেগাত তেওঁলোকে প্ৰতিভা আছে সেই প্ৰতিভাৰে তেওঁলোকে সমাজখনৰ বাবে বহু ভাল ভাল কাম কৰিছে। তেওঁলোক প্ৰতিষ্ঠিত, সকলোৱে জানে। এটা ডাঙৰ কথা। সেইখিনি কেনেকৈ আপুনি তেওঁলোকক প্ৰতিষ্ঠিত কৰিলে? তাকে মানুহে কয় 5টা ল'ৰাক কেনেকৈ ডাঙৰ কৰিলে, কিন্তু মই কষ্ট পোৱা নাই। এই 5টা ল'ৰাৰ ভিতৰত আটাইতকৈ বদমাছ কোনজন আছিলে? বদমাছ বুলি ঠিক বদমাছ নহয়, মানে অলপ চঞ্চল বা গম্ভীৰ তেনেকুৱা ধৰণৰ বা কোনোবা বা অলপ তীক্ষ্ণ পঢ়া শুনাতে মন। মোৰ প্ৰতিটা ল'ৰাৰে নিজৰ নিজৰ একোটা গুণ লৈ জন্মগ্ৰহণ কৰিছে। কাৰণ সৰুৰ পৰাই দেখিছিলোঁ কোনোবাটো ল'ৰাই হয়তো মাক বাপেকৰ লগত লাগি থাকি ভাল পায়, তেনেকুৱা আছে ঘৰত। গতিকে মাক বাপেকৰ লগত লাগি থাকোঁতে থাকোঁতে আবদাৰ কৰোঁতে কৰোঁতে মাক বাপেকৰ গোটেইখিনি বস্তু মানে হৃদয়ংগম কৰি লয়। আৰু কোনোবাটো আছে যে দুবছৰীয়া যেতিয়া ল'ৰা কোনোবাটো হয়তো এটা এই মায়ে তাক মৰম কৰিছে, মই অলপ বাবাৰ ওচৰতে যাওঁচোন, পিছত হয়তো কোনোবাটো মাৰে তাৰ লগত লাগিছে নেকি, আহচোন তই মোৰ লগত। তেতিয়া হয়তো দেউতাকৰ পৰা এটাই মৰম পালে, হয়তো দেউতাকৰ লগত বেছিকৈ লাগি থাকোঁতে থাকোঁতে হয়তো দেউতাকৰ স্বভাৱটো পাই গ'ল। ঠিক তেনেকুৱা প্ৰত্যেকটা নিজৰ নিজৰ। তাৰপিছত দেখিছোঁ যে আমাৰ অৱস্থাবিলাক দিনে দিনে আমাৰ যেতিয়া দেউতাকৰ অসুখ হ'ল, চাকৰিৰ পৰা কিছুদিন মানে দৰমহা নোপোৱাকৈ থাকিবলগীয়া হ'ল, তেতিয়া মই যে কাম কৰোঁ বিৰাট কষ্ট কৰোঁ। তাৰোপৰি আমাৰ সংস্কাৰ ধৰ্মবিলাক আছেই, এই গোহাঁই ঘৰ কিবা হেন এইবোৰৰ লগত তেতিয়া অকলে মই চম্ভালিব নোৱাৰা হওঁ। তেতিয়া কাম কৰা মানুহ নাই, অৰ্থ অভাৱত বহুত কিছু কৰিব পৰা নাই, নিজেই কৰিবলগীয়া হয়। সিহঁতে চকু দি থাকে মই কি কাম কৰিছোঁ কি কৰা নাই। হয়তো এনেকুৱা এটা হৈছে মায়ে এতিয়া ভাত খাই নাযাওঁ, আহি ভাত খাম, এই আমি বাহিৰতে খাম, তই অমুকটো কৰ। এই মই কি ধৰণে চলিছোঁ বা মাকে কি ধৰণে চলিছে পুৱাৰ পৰা ধৰ সিহঁতে কাপোৰ একদম হয়তো গোটেইকেইটাৰে মনোবৃত্তিবিলাক কোনোবাটো ঘৰত থাকিল, কোনোবাটোত হ'ল কি অলপ কিতাপ খুলি দিয়াৰ লগে লগে হয়তো সিহঁতৰ অলপ কিতাপ কাগজৰ প্ৰতি মন দেখা পালোঁ পাই, তাক মানে আমি বাধা কৰা নাছিলোঁ যে তই অনবৰত কিতাপে লৈ আছ, আচোন কিবা কৰ। যি কামত লাগি আছিলে সেই কামটোৰ পৰা আমি মাতি অনা নাছিলোঁ যে এইটো কৰ সেইটো কৰ। যিটো এতিয়া কোনোবাটোৱে হয়তো ওলাই গৈছে ৰাতিপুৱা, ক'ত ওলাই গ'ল তাৰ পৰা অহাৰ পিছত গালি নিদিছিলোঁ যে এই নিশ্চয় কিবা এটা কামত গৈছে, পিছত আৰু ভাগৰে যুগৰে আহিলে গালি নিদিওঁ। তাৰপিছত ৰাতিপুৱা ক'লৈ গৈছিলি কচোন, হয়তো লাহেকৈ যদি মৰম সনা মাতেৰে কোৱা যায় তেতিয়া হয়তো কথাখিনি আচল কথাটো ক'ব যে এনেকৈ চাই বহুত দিন চাই দেখোঁ যে একোতো বেয়া কামত যোৱা নাই। হয়তো আমি পিছত লগৰ ল'ৰাবিলাককে সোধোঁ সি ক'ত গৈছিল কি কৰিছিল, এতিয়া খবৰবিলাক সংগ্ৰহ কৰোঁ। গতিকে আমি কোনো শাসন বা দাবী দুবা আমি শাসনত কোনো কামেই কৰা নাছিলোঁ। আৰু প্ৰত্যেকটাৰে আমি নজৰ কৰিছিলোঁ
কাৰ কোনটো গুণ আছে যাৰ যিটো গুণ কোনোবাই অলপ দোকানত গৈ বস্তু কিনি ভাল পাইছে কিবা খাবৰ মন কৰিছে খাবলৈ দিছিলোঁ বোলে কোনোবা দোকানত যাবৰ মন গৈছে মই আনি দিম হয়তো তাকেই আনিব দিলোঁ মানে কোনো কথাতে আমি যি কৰিব খুজিছিলে তাত বাধা দিয়া নাছিলোঁ কৰি অহাৰ পিছত যদি সেই কামত কোনোবাই কমপ্লেইন দিছে আহি তেতিয়া সেইটোৰ বিচাৰ কৰিছিলোঁ তাৰপিছত আকৌ শুদ্ধ পথে আনিছিলোঁ গতিকে আমাৰ মাজত কোনো শাসনৰ আজিকালি যি যে তই ইঞ্জিনিয়াৰ হ'ব লাগিব তই ডাক্তৰ হ'ব লাগিব তই ৰাজনীতি কৰিব লাগিব আমাৰ কোনো ডিৰেকশ্যন আছিল আমি মন চাই প্ৰত্যেকটাৰে কোনটো কি বস্তু ভাল পায় সেইমতে পিছত পঢ়া শুনাৰ লাইনতো ৰিজাল্টবিলাক চাই সিহঁতক সোধোঁ কি পঢ়িবৰ মন আছে বোলে অমুকটো বছ আপোনাৰ ডাঙৰজন সন্তানে সৰুতেই ভাবিছিলনে আৰু ডাঙৰজনৰ কাৰণে যে একদমেই ভবা নাছিলোঁ কিয় ভবা নাছিলোঁ সৰুৰ পৰাই নেকি অলপ দেউতাকৰ লগত দেউতাকে অনবৰত কিতাপ কাগজৰ মাজতে ব্যস্ত আছিল কাগজ কলমৰ মাজত দেখে বাবাই ৰাতিপুৱাই উঠি পঢ়া টেবুলত কি কৰে তাৰ সেইটোত একদম পঢ়াত এই ব্ৰেইনটো মানে একেবাৰে মানে কিতাপৰ পাততে মনটো দিলে ক্লাছত গ'লেও বেজাৰত ওলাই নাযায় হয়তো 8 অনা পইচা দিম 1 টকা এটা দিম সেইটোও পকেটত থাকে খাবও নাযায় কিতাপ কিনি ক্লাছত সেই পইচাৰে জমা কৰি কিতাপ কিনি আমাৰ অভাৱ গতিকে ডাঙৰটো সেই ভাজে যে তাৰপিছত দেউতাকে বহুত অসুখ ভুগিলে অসুখ দেখা পালে পায় বাবা ইমান কষ্ট পায় এনেকৈ নাই মই ডাক্তৰ হ'ম মইতো বোলো বাৰু ঠিক আছে এনেকৈ সিহঁতৰ মনবিলাক তাৰমানে কোনোবাটো ক্ৰিকেট বেটখন লৈ বা বলটো খেলিবলৈ ইমান ভাল পাইছে নাই মই খেলিম গতিকে আমাৰ প্ৰত্যেকটোৰ সিহঁতৰ চাল চলন কৰোঁতে সৰুৰ পৰাই আমি যিটো দেখা পাইছোঁ আমি সেইমতে সিহঁতক মুক্ত কৰিছোঁ এতিয়া আমি আহিছোঁ আন কিছু কথালৈ আপোনাৰ চিনাকি সকলোৱে জানে এজন খুব ধুনীয়া বক্তা অসম সাহিত্য সভাৰ উপসভাপতি হয় আপুনি ধৰ্মমূলক যেনেধৰণৰে আলোচনা নহওক আপুনি ইমান ধুনীয়াকৈ কথাখিনি কয় সকলো বিষয়তে আপোনাৰ দক্ষতা আছে কিন্তু তাৰ লগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি মাতৃও হয় আমি পুনৰ আগবাঢ়িছোঁ হিমন্ত দাৰ শৈশৱটোৰ কথালৈ আহিছোঁ শৈশৱ তাৰ মানে মোৰ প্ৰশান্ত যিটো 4 নম্বৰ 4ৰ্থ ল'ৰা আজি নাই প্ৰশান্ত আৰু হিমন্তৰ মাজত অকণমান সময় কম ডিফাৰেঞ্চ আছিলে 3-4 বছৰৰ ওপৰত সি এতিয়া যেতিয়া মই সৰুটোৰ লগত লাগি থাকিলোঁ তেতিয়া সি সাধাৰণতে তাৰ মনত এটা হেৰি হয় যে মাটো তাৰ লগত লাগি থাকে মোক মৰম নকৰা হ'ল সি তেতিয়া দেউতাকৰ লগত খুব ভালৰি লগা সি দেউতাকৰ খুব মৰমৰ প্ৰিয় পাত্ৰ হৈ উঠিল দেউতাকৰ লগতে শুৱে দেউতাকৰ লগতে খায় তাৰপৰা এটা সময়ত হ'ল কি ইতিমধ্যে আন্দোলনৰ হেৰি হৈ আহিছে ভৃগু ফুকনত তেতিয়া মানে হেৰি ল'ৰা আৰু এই মোৰ বাটাচাৰকুছি খুৰা এজন মোৰ নিজৰ খুৰা এজন ডাক্তৰ আছিল এদিন মানে কিবা কথাত মোৰ খুৰাৰ ল'ৰাকেইটাই তাক মানে তালৈকে লৈ গ'ল আহি ইয়াক অলপ ফুৰাই আনো আইতাকে মোৰ খুৰীজনীয়ে মাতিছে আইতাকৰ তাতে গুচি গ'ল সিও ভাল পালে আইতাকৰ মৰম পাব গুচি গ'ল যাই তাতে বাটাচাৰকুছি হায়াৰ ছেকেণ্ডেৰী স্কুলত কিবা এটা অনুষ্ঠান পাতিছে সেই অনুষ্ঠানটো চাবৰ কাৰণে মোৰ খুৰাৰ ল'ৰাটো সেইখন স্কুলত পঢ়ে তাক লৈ গৈছিলে লৈ যাওঁতে সৰু একদম চুটি চাপৰ ল'ৰা হেৰি একদম কম বয়স তাৰপিছত হেৰি দেখা পাই এই খুৰাৰ ল'ৰাটোৰ লগত ভৃগু ফুকনহঁতৰ লগত একেই সমনীয়া তাৰপিছত ইয়াক লৈ যোৱা তই এইটো কাক লৈ আহিছ তাৰপিছত এতিয়া দেখিলে এটা সৰু বাচ্ছা লৈ গৈছে সৰু বাচ্ছাটোক তাক কথা বতৰা সুধিব ধৰিলে সেই ল'ৰাকেইটাই ভাইটি তোমাৰ নাম কি কথা কি বতৰা এনেকৈ দেখে যে পটাপট উত্তৰবিলাক দি আছে তুমি ৰাজনীতি কৰিবা ইয়াতে আমি মিটিং পাতিছোঁ তুমি কথা ক'বা তাৰমানে মৰমতে তাক মানে কথা বতৰাবিলাক সুধি তাক মানে খুব হেৰি কৰি তেতিয়াৰ পৰাই সেই ল'ৰাকেইটাৰ লগত তাৰ মানে খুব ঘনিষ্ঠ হৈ উঠিল আমাক কোৱা নাই আহি নাজানো আমি
তাৰপিছত ইফালে আন্দোলনত ভৰপক অৱস্থা কেনেকৈ সদায় ৰাতিপুৱাই উঠি ক'ত যায় কি কৰে কি কথা তাৰপিছত গৈ গৈ দেখোঁ যে ভৃগু ফুকনে সি গাড়ী দি লৈ যায় কিবা কৰে এনেকুৱা ধৰণে তাৰ অনুক্ৰমে চিনাকি হৈ সি ওলাই ওলাই গুচি যায় তেতিয়া গান্ধী বস্তিত তাৰপিছত দেখিলোঁ যে ইতিমধ্যে আন্দোলনৰ ভৰপক সেই আন্দোলনত আমি নিজেও বহুত কষ্ট পাইছোঁ আমি সেইটো সময়ততো আৰু কাৰ ল'ৰা ক'ত গৈছে কি কৰিছে পাত্তা নাই তাৰপৰা হয়ো সেই অৱস্থাতে ভৃগু ফুকনে জৰ্জ ফিল্ডত মিটিং পাতে তাক ওপৰত তুলি দিয়ে দি থিয় কৰাই দিয়ে তাক মানে দীঘলী পুখুৰী পাৰত চুটি চাপৰ হৈ থকা কাৰণে তাক মানে সাঁতোৰ শিকাই নিজেই ড্ৰেছ চেছ কিনি দি সাঁতোৰ শিকাইছে সাঁতোৰ শিকাই তাক মানে একদম পূৰা মানে তচবজীয়া কৰি দিলে দি এনেকৈ ভাষণ তাষণবিলাক শিকালে ভৃগু ফুকন প্ৰফুল্ল মহন্তৰ লগত লাগি থকা হ'ল তাৰপিছত দেখিলোঁ যে অনুক্ৰমেটো পঢ়াৰ ফালে গৈতো ক্লাছত যায়ো ক্লাছত নাথাকে আমি ক'ব নোৱাৰোঁ তেতিয়ালৈকে তাৰপিছত হঠাৎ ইফালে খেলা ক্ৰিকেট খেলাত খুব মনটো খেলিবও যায় ষ্টেডিয়ামৰ পৰা আৰু ক'ৰবাত গুচি যায় আকৌ টিউশ্যনত যাওঁ বুলি টিউশ্যনত যায় মুঠতে ক'ত যাওঁ বুলি কৈ ক'ত যায় মানে পাত্তা নাই তাৰপিছত একদিন আহি কৈছে মা মই চিনেমা কৰিম চিনেমা কৰিবি কাৰ লগত বোলে অমুকৰ লগত হঠাতে আহি চিনেমাত লৈ গ'ল মানিক দে আৰু এই নিপ বৰুৱাহঁতে হেৰিত বোলে ককা দেউতাৰ হাতীনা তাত এতিয়া ক্লাছ 5 পাইছে এই এনেকেই ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো আমি ক'ব নোৱাৰোঁ ক্লাছত নাথাকে কিন্তু ৰাজনীতিৰ কথাটো তেতিয়া আহি পৰা নাই নিজে যে ৰাজনীতি কৰিব আগতে মানে এই ল'ৰাকেইটাৰ লগত লাগি মানে বহুত হেৰি কৰিলে কৰি তাৰপিছত সি এই মানে চিনেমা কৰিবলৈ গৈ ককা দেউতা নাতি হাতীত কামপুৰত কৰিলে কৰি মেলি উঠি তাৰপিছত হাতীৰ পৰা পৰিব খুজিছিলে এই গৰু গাড়ীখন বান্ধি দিওঁতেই তাৰপিছত সি নিজক নিজে উপস্থিত বুদ্ধিবিলাক তাতে প্ৰকাশ কৰিলে মানে হাতীৰ ওপৰত পৰি গ'ল পৰি যাই মানে নিজকে বচালে নহ'লে সুৰডালে গৰু গাড়ীখন বান্ধি দিয়াত হাতীটোৱে চক পাই মানে সুৰে দি পেলাই দিব খুজিছিলে তাৰপিছত যেনিবা সি পৰি গ'ল হাতীৰ ওপৰত দিয়াৰ সুৰে দি লগ নাপালে লগ নাথি বাচি গ'ল এইবিলাক খবৰ মই নাপাওঁ পিছত মোক খবৰ দিছে এইবোৰ কথা তাৰপিছত আহি ল'ৰাটো ঘৰত নাথাকে গধূলিও যায় পুৱাও যায় ক'ত যায় দেউতাকৰ ভয় হ'ল কেতিয়াবা ধমকিও দিয়ে ক'ত যোৱা কিয় আমি ক'ব নোৱাৰোঁ তাৰপিছত বোলে পিছত জানিবি তাৰপিছততো অনুক্ৰমে মানে আমি আৰু বুজি পালোঁ জৰ্জ ফিল্ডত মিটিং কৰে কিবা কৰে তাৰপিছততো এই আন্দোলনত এনেকুৱা ধৰণে মানে বস্তুবিলাক হৈ গ'ল আমি শুনিছিলোঁ কামৰূপ একাডেমীৰ পৰাও শিক্ষকে সেই কামৰূপ একাডেমীতে আৰম্ভ মানে 8 বছৰ 7 বছৰমানত ভৃগু ফুকনক বাটাচাৰকুছিত লগ পাইছে সৰুৰে পৰাই তেতিয়াৰে পৰা মানে ল'ৰাটো মানে ক্লাছত যায়ো লেজাৰ টাইমত ক'ত যায় ক'ব তাৰ মানে সি দল পকায় তাৰ মানে জিয়াজ হ'ল কিবা হ'ল কামৰূপ একাডেমীত তাকে দেখাবা মোৰ বাকীকেইটা ল'ৰাটো একেখন স্কুলতে সিহঁতৰো নিজৰ জয়ন্তই বেলেগ এক্টিভিটিত সি মানে কেপ্টেইন তাৰপিছত দিগন্তই মেগাজিন ছেক্ৰেটাৰী তাৰো মানে এইবিলাক কাৰিকৰী বস্তুবিলাক তেনেকৈ গোটেইকেইটা কামৰূপ একাডেমীয়ে আচল উন্নতিৰ ঠাই হ'ল কামৰূপ একাডেমী শিক্ষকে তেতিয়াইতো নাথাকে কাৰণে কমন ৰুমত বান্ধি থয় কিবা কৰে ক'ত যায় মই গৈ ছাৰ কি হৈছে কিয় বান্ধি থৈছে মোক মাতি পঠিয়াই খবৰ দিয়ে তাৰপিছত মই যাওঁ যাই ছাৰ কিয় বান্ধি থৈছে তাক কি কামত গৈছে বেয়া কামত গৈছে নে ভাল কামত গৈছে আপুনি সুধিছেনে ক'ত যায় বেয়া কাম কৰা বুলি ভাবি আছে তাৰপিছত চবেই গম পালে যে বেয়া কামত যোৱা নাই সি মানে কি হয়তো দিগন্তও যদি ক'ৰবাত ওলাই গৈছে ক'ৰবাত হয়তো মেগাজিনৰ কিবা লেখা বিচাৰি গৈছে হয়তো আজৰি নাপায় গতিকে লেজাৰ টাইমতে যায় লাগিলে নাখায়েই তাৰপিছত ইও হয়তো ক'ৰবাত দুটা ল'ৰাৰ লগত মই যদি কিবা জিয়াজ উঠোঁ তহঁত থাকিব লাগিব তেনেকৈ মানে দলবিলাক গঠন কৰি লয় এই তেনেকৈ সৰুকালটো ঘূৰি আৰু নিজক লৈ পেলাই হেৰি কৰিছে আৰু এতিয়া আনকমন বুলি যদি কওঁ বাকী মোৰ 5টা ল'ৰাৰ এটা ল'ৰা যে তেনেকৈ বহিৰ্মুখী হ'বলগীয়া হ'ল কিন্তু আমিতো
ভাবা নাছিলোঁ আগত যে কোনোবাই ৰাজনীতিত যাব, কোনোবা ডাক্তৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, সিহঁতৰ ধৰণ কৰা। কিন্তু তাক সৰুৰ পৰাই দেখিছিলোঁ যে ক্লাছত গৈও লেজাৰ টাইমত ক'ত ওলাই যায় পাত্তা নাই, ক'ত যায় কি কৰে, লগ সমনীয়াই আহি খবৰ দিয়ে যে লেজাৰ টাইমতো কি নাই, ক'ৰবাত গৈছে। আজি এটাই ক'ব তাক আজি কমন ৰুমত বান্ধিছে, আজি বোলে ভিতৰত কমন ৰুমত সোমাই থৈ দিছে। কিহৰ কাৰণে, কি কথা, ইয়াততো ঠিকেই আছে। কিন্তু এনেই জানো অলপ ইহঁততকৈ অকণমান এটা সময়ত মনে মনে ক'ৰবাত গুচি যায়, দেৰিকৈ আহে। তাৰপিছত গৈ ইতিমধ্যে তাৰ আৰু এটা কথা আছে যে ইতিমধ্যে তাৰ সেই শিশুকালটোতে আমাৰ আন্দোলনটো আহি পৰিলে। গতিকে আন্দোলনটো আহি পৰা ৭৪ চনৰ যিটো আন্দোলন, সেই আন্দোলনটোৱে ৭৯ৰ পৰা হৈছে চাগে, এইটোৰ পৰাতো এনেকেই মানে এটা হাৱাত খাপ খাই পৰিলে। তাৰপিছত এই চিনেমাত যোৱা সময়তো প্ৰযোজকবিলাকে আহি মোক কৈছে, মা আপুনি ল'ৰাটোক পঠিয়াওক, আমি যিকোনো প্ৰকাৰে বচাই দিম। মানে এনেকৈ আমাক কৈ মেলি সেই লৈ গ'ল। মোক বহুত আত্মীয় স্বজনে মোক বহুত তিৰস্কাৰো কৰিলে, ইমান সৰু ল'ৰাটোক এনেকৈ পঠিয়াই দিলি, বেয়া হয় যদি কি হ'ব, মোৰ ভগৱান আছে, ভগৱানে ভাল কৰিব। কাৰণ মইতো বেয়া মনে পঠিওৱা নাই, সৰল মনে পঠিয়াইছোঁ, ভাল হ'ব বুলি। ভাল কাম কৰিব লাগিছে, চিনেমা কৰিব, ল'ৰাই ৰাজনীতি কৰিব, চিনেমা কৰিব, এইটোতো ভাল কাম। গতিকে সংস্কৃতিৰ কথা, সংস্কাৰ সংস্কৃতি, গতিকে মই ভালেই পাওঁ। কিন্তু কিছুমানে আকৌ ভাবে পঢ়াত লেটাৰ পাওক, ষ্টেণ্ড কৰক, ভাল নম্বৰ পাব। মোৰ সেয়া ধান্দা নাই যে ল'ৰা ছোৱালীক সকলো শিক্ষাই লাগে, এনেকুৱা মনৰ ভাৱ। গতিকে মই কোনো কথাতে মানে বাধা দিয়া নাছিলোঁ। মেট্ৰিকৰ সময়ত কেনেকুৱা এটা তেওঁ? মেট্ৰিকতো ফাৰ্ষ্ট ডিভিজন পাইছে, ধুনীয়া। কিন্তু যিমান আশা, এতিয়া তাৰ লগৰ মাহীয়েকৰ ল'ৰাবিলাকে ষ্টেণ্ড কৰিছে, সিহঁতে ষ্টেণ্ড কৰা নাই। অলপ মোৰ মনটো তেতিয়া বেয়া লাগে, কিন্তু সিহঁতৰ পঢ়াত বেয়া নহয়, কিন্তু বাহিৰা বস্তুবিলাক যে আকৌ লগত আছে। গতিকে মই কৈছোঁ যে নাই, ষ্টেণ্ড কৰাতকৈ যদি চবখিনি বিদ্যা মোৰ 5টা ল'ৰাৰ মাজত আয়ত্ত হৈ থাকে, তেতিয়াহ'লে ষ্টেণ্ড কৰি দুদিন মানুহে ভাল বুলিব, তাৰপিছত চাকৰি পোৱাৰ পিছত চব একে হৈ যাব। বাবাকেও তাকে কৈছিলে, ফাৰ্ষ্ট ক্লাছ পালেই, ফাৰ্ষ্ট ডিভিজন পালেই, 60 নম্বৰ পালেই ল'ৰাটো ভাল বুলি ধৰিবা। গতিকে আমি বেছি ওপৰলৈ যোৱা নাছিলোঁ, খালি মানুহ হ'ব লাগে। মোক কৈছিলে সিহঁতক মানুহ কৰা। মানুহ মানে কি মানুহ হ'ব মই নাজানো। মানুহ মানে এনেকেই সিহঁতে মানে কোনো আমাৰ পৰা বাধা পোৱা নাছিলে। গতিকে বাধা নোপোৱাটোই এটা মানে সিহঁতে আমাৰ মনত দুখ দিয়া নাই। আন এটা মনত আছে মোৰ, আপোনালোকৰ পৰাই শুনিছিলোঁ যে আপোনালোকৰ ঘৰত এটা যিটো বক্তৃতা অনুষ্ঠানসমূহ হয়, ডিবেট হয়, ডিবেটসমূহত প্ৰত্যেকজনেই আপোনাৰ প্ৰত্যেকজনেই খুব ভাল, দিগন্ত হিমন্তই দুয়ো ডিবেট কৰে। এজন ফাৰ্ষ্ট হয়, এজন ছেকেণ্ড হয়, কিন্তু প্ৰায়ে হিমন্ত ফাৰ্ষ্ট হয়, দিগন্ত ছেকেণ্ড হয়। ঘৰত দুইটাৰ কাজিয়া লাগে যে তই কিয় এইটো কাটিলি, মোৰ অমুক কৰিলি তমুক কৰিলি। তাৰপিছত দুয়োটাকে দিলীপ বৰুৱাহঁতে, তেতিয়া ছাৰ নাই এতিয়া কটনত, তেওঁলোকে পইণ্ট লিখি দিয়ে। তাৰ লগে লগে আকৌ বাবাকে পইণ্ট লিখি দিয়ে, দি পেলাই দুটাৰ ঘৰত প্ৰেক্টিছ পূৰা, দুটাৰ ইটোই সিটোৰ একদম পূৰা সেইটো সময়ত মানে অৰিয়া অৰি। কিন্তু দুইটাই সমানেই, দুইটাই য'ত গৈছে ডিবেটত, দুইটাই ফাৰ্ষ্ট ছেকেণ্ড কিবা এটা হৈ আহিছে। আচ্ছা, এইটো এটা খুব লেখত ল'বলগীয়া, সেইখিনি সময়ত সকলোৱে কয়। আৰু সেইকাৰণে আজিৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি বিষয়তে বক্তৃতা দিবলগীয়া নহওক কিয়, তেওঁ নিখুঁতভাৱে তেওঁ দিয়ে। তাৰপৰা এইবিলাক কথাও তাৰো এইবিলাক গুৰিৰ কথা কিছুমান থাকিব। এইবিলাক যে বাকপটু কিবা এই চব কথা এতিয়া গুৰি শিপাডালত আছে। হয়, ঠিকেই কৈছে, সেইকাৰণেতো হৈছে। শিপাডালত আছে নহয়, শিপাডাল লাগিব। আৰু তাৰপিছততো আপোনাৰ কটনলৈ আহিলে। কটন অহাৰ লগে লগে কটন কলেজ কিমান সুন্দৰ কৰি দিলে, জিয়াজ হ'ল, কিবা হ'ল। সেই স্কুলত যদি সেইটো প্ৰেক্টিচ নহ'লহেঁতেন, জিয়াজ খেলা বা দিগন্ত কমাৰ্চত জিয়াজ হ'ল, জয়ন্ত মেডিকেলত জিয়াজ হ'ল ডাঙৰটো, তাৰপৰা সি কটনত জিয়াজ হ'ল,
গতিকে এনেকৈ প্ৰত্যেকটাৰে নিজৰ নিজৰ কলেজত নিজে নিজে ডেভেলপ কৰি গ'ল তাৰমানে এটাই যেতিয়া কৰে তেতিয়া ইহঁতৰো ভাগ লাগে নহয় গতিকে ইটো সিটোক দেখি সিটো সিটোক দেখি বস্তুটো তেনেকুৱা আচলতে 5টা ল'ৰাৰ মাজত যেতিয়া ইটো সিটোৰ বস্তুবিলাক একেখন ঘৰত যেতিয়া আলোচনা কথা বতৰা এইসব হয় তেতিয়া বস্তুটো ইটোৰ বস্তুটো সিটো লৈ যায় সিটোৰ বস্তুটো সিটো লৈ যায় এনেকুৱা এটা পৰিৱেশ কৰি উঠিছিলে এই কথাটোৰ লগত মোৰ আন এটা কথালৈ মনত মানে সুধিব মন আছে এতিয়াৰ পৰিৱেশটোত এতিয়াতো সদায় আপুনি সকলো প্ৰত্যেকটো সন্তানক লগ নাপায় কাৰণ তেওঁলোকে নিজৰ কৰ্ম ক্ষেত্ৰখনত তেওঁলোক ব্যস্ত কিন্তু যেতিয়া উৎসৱে পাৰ্বণে সকলো লগ হয় এতিয়াওতো তেওঁলোক প্ৰত্যেক ক্ষেত্ৰতে প্ৰত্যেকে জানে এনেকুৱা ধৰণৰ কথা যে এইটো তুমি এইটো কৰিব লাগিছিল এইটো কিয় কৰা নাই এনেকুৱা ধৰণৰ কথাৰ কটাকটি এতিয়া হয়নে নহয় সেই আগৰ নিচিনাকৈ এতিয়া যেতিয়া সব লগ হয় আগৰ নিচিনাকৈ এতিয়া আচলতে প্ৰত্যেকটাই কৰ্মৰ মাজত ব্যস্ত কাৰণ বৰ্তমান সময়ত এতিয়াতো কোনোৱে কাকো লগ নোপোৱাৰ নিচিনা অৱস্থা কিন্তু যেতিয়া গোটেইকেইটা কিবা শুভ লগ্নত বা দেউতাকৰ শ্ৰাদ্ধত আহিলে তেতিয়া চাৰো ভাইকে লগ লাগি কথা বতৰা পাতে কিন্তু তাৰপিছত নাই আৰু গতিকে এতিয়া তেনেকৈ লগ হ'বলৈ এতিয়া জয়ন্ত আহিছে বাহিৰৰ পৰা সি লগ হ'বৰ কাৰণে এদিন তাৰ সময় লৈ গৈছে এদিন কথা পাতি আহিছে কিন্তু আগৰ কথাবিলাক পাতিবলৈ এতিয়া মানে এটা দুখ কৰে কিন্তু মোৰো দুখ লাগে ময়ো এতিয়া সেই সুবিধাটো নাপাওঁ মই একো ক'বও নোৱাৰোঁ কিন্তু এতিয়া দিগন্ত মোৰ লগত থাকে তাৰ লগতে দুখৰ সুখৰ আৰু মোৰ বৰ্তমান জীৱনটো মোক দিগন্তয়ে বহুতখিনি মোক প্ৰভাৱ বিস্তাৰ কৰিছে হয় আপুনি যেতিয়া সৰুকালত তেওঁলোকৰ কাৰণে ভাত বনাইছিলে সেইখিনি সময়ত কাৰ কি প্ৰিয় খাদ্য আছিলে প্ৰিয় খাদ্য ডাঙৰ ল'ৰাৰ আছিলে তাক কণী সি 2টা কণী একেলগে খাব তাৰ কণী হ'লে একো নালাগে বাকী দিগন্ত এই বেচেৰাই সৰুৰ পৰাই মই কৈছোঁ নহয় কোনোবাই বজাৰত যোৱা ক'ৰবাত যোৱা সৰুৰ পৰাই বজাৰ সমাৰ কৰি ধুনীয়াকৈ আনি মেলি বজাৰ কৰিব খুব ভাল পাইছিলে বজাৰ চজাৰ কৰি চব বস্তু বেচেৰা মানে যি দিওঁ তাকে খাই একদম মানে লক্ষী ল'ৰা আৰু দিগন্ত আৰু হিমন্তৰ খাৱাটো হ'ল কি যেই বহিৰ্মুখী হৈ গ'ল ক'ত খাই কি কৰে পাতা ৰাতি 3টা বজাত আহে আন্দোলনৰ সময়ত মই বহি থাকোঁ ভৃগু ফুকনে গাড়ী দি থৈ যায় কি খাইছে তাতে ইউনিয়ন হলত কিবা খাই আহে তাৰপিছত আহি কেতিয়াবা হয় কি দিনটো একো নাখায় ক'তো একো খাব নাপায় কয় বলে ভৃগু ফুকনহঁতক গোটেই লৈ গৈছে আমাক খিচিৰি বনা ৰাতি 3টা বজাত মই খিচিৰি বনাই দিওঁ গান্ধী বস্তিৰ ঘৰত গতিকে তেনেকুৱা সেইকেইদিন খুব কষ্ট ঘূৰোঁতে মিলোঁতে কেতিয়াবা ভালকৈ ইউনিয়ন হলত গোটেইবিলাকে খায় কেতিয়াবা বা গোটেইবিলাকে মোৰ ইয়াতে খায় আৰু লগত কটন হোষ্টেলৰ নাই চববিলাকে এতিয়া গোটেই নিৰামিষেই মাছ মাংসৰ লগত বেছি নাই আমি মাছ মাংসৰ প্ৰতি ৰাপ নাই কিয় যে এটা সীমিত বস্তুৰ ওপৰত চলি আছিলোঁ তো তেতিয়া আচলতে সেইবিলাক বহুত কথা শেষ নহয় গতিকে যেতিয়া দেউতাক চাকৰিৰ পৰা যেতিয়া উইদাউট পে হৈ বহি থাকিব লাগে তেতিয়া আৰু মাছ মাংস টাংচৰ লগত কথাটো কি আৰু ভালকৈ খাই থাকিলেই হয় গতিকে আমাৰ ল'ৰাৰ খোৱাৰ ওপৰত প্ৰাধান্য দি কাম নকৰে নাখালেও কাম কৰিম খালেও কাম কৰিম ৰঙা চকু দেখিছিলে নাই দেখিছিলে বহুত দেখিছে এয়া যে ৰাতি দেৰিকৈ আহিলে তেতিয়া হয়তো ৰঙা চকু দেখুৱালে সৰুতেও পাছত আৰু মাৰামাৰি লাগে কোনোবাটোক অলপ বেছি ধমক দিছিলে গতিকে শাসনটো কিন্তু মই শাসন কৰা নাছিলোঁ মই মাৰা নাছিলোঁ মই মাৰিব নোৱাৰোঁ মই একদম সিহঁতক মৰমেই কৰিছোঁ আৰু যি কৰিছোঁ মই কাৰো হৈ আৰু দেউতাকে শাসন কৰাৰ পিছত মাকে ওপৰতে পৰা নাছিলোঁ কাৰণ দেউতাকেতো ভালৰ কাৰণে কৈছে গতিকে দুয়োটাই তেতিয়া আমাৰ মাজত কাজিয়া লাগি যাব নহয় গতিকে দেউতাকে শাসন কৰিছে দেউতাকে কৰক আৰু মই যেতিয়া শাসন কৰিম তেতিয়া দেউতাকে নামাতে কিন্তু দেউতাকৰ ৰঙা চকু আছিলে
দুটা মাজে মাজে। আছিল 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 নহয় চকু পুৰাই আছিলে কাৰণ দেউতাকত ধৰ্মই লৈছে গোটেইবিলাকে কিন্তু কেতিয়াবা যে স্কুলৰ পৰা যেতিয়া আপোনাক মাতি পঠিয়ায় এই তেনেকুৱা ধৰণৰ অৱস্থাবিলাক যেতিয়া ঘৰত গম পায় তেতিয়া হিমন্ত দাক কেতিয়াবা দেউতাক হিচাপে এটা খং থাকে কেতিয়াবা অভিমানো থাকে কিয় এনেকুৱা কৰিলে কেতিয়াবা অভিমান তেতিয়াতো অকণমান চেকনিৰো পিতন সিহঁতৰ আছিলে সেইখিনি শৈশৱ সময় কালটো বৰ দুখৰ গৈছে ক'বলৈ গ'লে অভিমান আচলতে ক'বলৈ গ'লে আজি যদি সিহঁত ব্যতিক্ৰমী মানুহ হৈছে মই যদি সেইখিনি সময়ত অভাৱ নাপালোহেঁতেন অভাৱ নাপালে হয়তো মই আজি হিমন্তক তেনেকুৱা ধৰণে বা ল'ৰাকেইটাক তেনেকুৱা ধৰণে নাপালোহেঁতেন ল'ৰা ছোৱালীক অভাৱ দিব লাগে অভাৱ পালেহে সিহঁতৰ যিটো অভাৱত চলিব পৰা যিটো ব্ৰেইন সেই ব্ৰেইনটো হয় কাৰণ অভাৱেই সিহঁতৰ কিছুমানে কয় অভাৱেই স্বভাৱ নষ্ট কৰে স্বভাৱ নষ্ট নকৰে মোৰ হিচাপে বৰং ব্ৰেইন আৰু কৰি একদম পূৰা ব্ৰেইন পাকা কৰি দিছে কাৰণ আজি সিহঁতৰ এনেকুৱা এটা মনত ভাৱ হ'ল চবেই ইমান ভাল ভাল বস্তু খাই থাকে আমি কিন্তু মা বাবাই ইমান চকুৰ আগত মায়ে কাপোৰ ধুইছে আনকি সি আন্দোলন কৰি থাকোঁতে মোক কাপোৰ ধোৱা মেচিন আনি দিছে সি মেচিনত মোৰ কষ্ট দেখা পায় সৰু ল'ৰা সুশান্তই ক্ৰিকেট খেলিব যায় ক্ৰিকেট খেলা কাপোৰবিলাক মই ধোওঁ সিহঁতৰ চকুৰ আগত মোৰ ছোৱালী নাই চকুৰ আগত যেতিয়া মই দিনভৰ কাম কৰি থাকিম তেতিয়া ল'ৰাকেইটাই অভিমান কিহৰ ওপৰত কৰিব ঠিকে মাক বাপেকৰ প্ৰতি দুখৰ কথা যে বুজিব লাগে তেতিয়াই হৃদয় কলিতে হৈ গৈছে যদি সিহঁতৰ আগত মই কষ্ট নকৰিলোহেঁতেন তেতিয়াহ'লে আজি মই এই ধৰণে নাপালোহেঁতেন কাৰণ সিহঁতৰ প্ৰত্যেকটাৰে মনত প্ৰতিজ্ঞা আছিলে যে আজি আমি দুখত থকাই মানুহে হাঁহিছে আমাক কিন্তু মা বাবাক আমি চাব লাগিব মা বাবাই যাতে ভৱিষ্যত জীৱনত দুখ পাবলগীয়া নহয় এই মনোবল যিটো এই মনোবলে সিহঁতক ওপৰলৈ তুলি নিছে তাৰ লগে লগে সংস্কাৰটো আছিল পূৰা তেনেহ'লে ভগৱানেইতো চাইছে ইমান বিপদৰ দিনত যদি সেইটো সময়ৰ মোৰ বিপদ নহ'লহেঁতেন এখেতে তাৰপিছত মোৰ ভাল দিন আহিব ধৰিলে উইদাউট বেমাৰো কিন্তু দেউতাকৰ এনেকুৱা এটা জেদি মন আছিলে যে নাখাই শুকাই মৰিম তথাপিতো গভৰ্ণমেণ্টৰ ঘৰত মোৰ দৰমহা উলিয়াই দিয়াৰ কাৰণে ক'বলৈ নাযাওঁ খুব জেদি মনৰ আছিলে গতিকে নিজেই ষ্ট্ৰাগল মাক দেউতাক সন্তান আমি চবেই একেলগে ষ্ট্ৰাগল কৰিছোঁ বহু দৰ্শকে এই কথাসমূহ নাজানে আপোনালোকৰ ঘৰৰ ভিতৰৰ যিটো সংগ্ৰাম আছিলে জীৱনৰ সংগ্ৰাম আৰু মই ভাবোঁ যে আজি আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি কিন্তু সিহঁতৰ সেইকাৰণে মোৰ দুখ লাগে যে মা আজি অমুকটো খাম বুলি ক'বলৈ সিহঁতৰ সাহসেই নাছিলে প্ৰত্যেকটা সেইকাৰণে একেই হৈছে হয়তো চাকৰিৰ কৰ্মসংস্থান বেলেগ হ'ব পাৰে কিন্তু মনবিলাক এটা বাপাক আৰু মা গতিকে ইয়াত চবকেইটাৰে সমান বস্তু এই ষ্ট্ৰাগলটোৰ কথা বহুতে নকয় জানে বহুত দেখিছে সেইটো সময়ৰ মানুহে জানে ষ্ট্ৰাগল কৰা কিন্তু আপোনাৰ যি কষ্ট সেই কষ্টই মোৰ কষ্টৰ ফল সঁচাই এই কষ্টৰ ফল আৰু সেইকাৰণে কিজানি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দেখোঁ যে তেওঁ শুৱে কেতিয়া আমি ভাবোঁ কষ্ট ঘৰত পিন্ধি উৰি সি চিয়ামৈ বহি নাথাকে নহয় যেতিয়া আজৰি সময়খিনিত একদম ঘৰুৱা হৈ বিচনাত লেটি ফেটি হৈ এনেকৈ পৰি যায় আৰু মই কাষত বহি থাকোঁ কিবা কৰি থাকোঁ কেনেকৈ কেতিয়াবা গ'লে এনেকৈ চিঞৰ বাখৰ হেন তেন ঘৰত আহিলেও তেনেকুৱা হৈছে আজি আপুনি সেই দিনসমূহ পাহৰি যাওক এতিয়াৰ সময়খিনিত আপুনি আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপোনাৰ কেনেকুৱা লাগে এতিয়া মোৰ এটা কথা হৈছে যাৰ যিটো মৰ্যাদা আগৰে মোৰ এটা মনত দুখ লাগে সৰুতে ওলাই গ'ল সিহঁতক মইনো কি কৰিছোঁ সিহঁতৰ কাৰণেতো একো নকৰিলোঁ মই সিহঁতক
খালি জন্মহে দিলোঁ মইতো সিহঁতক আজিকালিৰ ল'ৰাই যি ধৰণে আপডালত ডাঙৰ হয় মইতো কৰিব নাপালোঁ মোৰ দুখ লাগে একো নকওঁ সিহঁতক মানে আৰু আজি সিহঁতক মই আশীৰ্বাদ দিওঁ যে ৰাইজৰ মনত প্ৰিয় পাত্ৰ হৈ থাক মোক 8 অনা পইচাও তই দিব নালাগে আজি চিয়ামৰ মাক হৈ মই এতিয়াও বহি নাথাকোঁ এতিয়াও মই সাধাৰণ কাপোৰযোৰ পিন্ধি মই ঘৰত কাম কৰি থাকোঁ আৰু সিও কোনোদিন চিয়ামৰ মাক হৈ মোক থাকিব দিয়া নাই কাৰণ তাৰ ৰাজনীতিত মোক সোমাব দিয়া নাই মই আগত যে মাক বাবাক একে এতিয়া তাৰ ৰাজনীতিত মই ঘৰত বোৱাৰীৰ লগত কথা পাতিম নাতি নাতিনীৰ লগত কথা পাতিম তাৰ কাম তাৰ কিন্তু তাৰ যিবিলাক লগ বন্ধু সেইবিলাকৰ লগত মই খুব ধুনীয়াকৈ কথা পাতোঁ কিন্তু তাক মানে এতিয়া মুখখন দেখিলে মোৰ এনেকুৱা ভাৱ হয় যে মইনো সিহঁতক কেনেকৈ ডাঙৰ কৰিছিলোঁ কিনো মই মনৰ দুখতে মই একো মানে আনন্দ বোলা মানে চকুৰ পানী ওলাই আনন্দৰে হ'ব কিন্তু বস্তুটো কাৰণ মই যে অকণমান কিজানি সিহঁতে কিবা কষ্ট পাইছিলে কষ্ট দিছিলোঁ নেকি এই এটা মনটোত মোক অলপ হেৰি হৈ থাকে নাই আপুনি বহুত ধুনীয়াকৈ ডাঙৰ কৰিছে তাৰ প্ৰমাণ এয়া আজি সকলোৱে নিজৰ যথেষ্ট সন্মান কৰে আৰু আহে এইবিলাক আহিলে আৰু যেতিয়া কাজিঘৰখনৰ কিবা এটা অনুষ্ঠানলৈ আহে তেতিয়া আহিলেও সিহঁত বেছি সময় থাকিব নোৱাৰে মানুহৰ ভিৰত ৰাতি 12টা বজাত হ'লেও মোক যে মাত লগাব নাপালে দিনটো ব্যস্ত কাজত মাত লগাব নোৱাৰে মানুহবিলাকৰ উৎপাতত ৰাতি 12টা বজাত অকলশৰে আকৌ আহে একবাৰ আহি আমাৰ লগত কথা পাতে যে দিনত গুচি গ'লোঁ মানুহবিলাকে ইমান দিগদাৰ কৰিছে এতিয়া ৰাতি 12টা আকৌ তেতিয়াও মানুহবিলাক লগতে আহে মানে একদম কথা পাতিব নোৱাৰোঁ আচলতে আৰু এটা কথা এতিয়া আহিলে সুখৰ দুখৰ কথা পাতিবলৈ সময় নিমিলে হয় এতিয়া মই বাসন্তী পূজা পাতে সদায় পূজা টুজা পাতে যাওঁ যাই পূজা আধা কৰিয়েই বৰণ দি কিবা দি আকৌ যাবলগীয়া হয় ব্যস্ত লাগ নাপাওঁ কিন্তু বাকীবিলাকৰ লগত চব হয় কিন্তু তাক লগ নাপাওঁ লগ তেতিয়া আপোনাৰ অলপ আফচোচ থাকি যায় মোৰ আফচোচ থাকি যায় আকৌ যদি আগৰ তাৰপিছত যাবৰ মত কয় মা মই যাওঁতে মোৰ কাম আছে অলপ সেয়া আৰু আফচোচটো থাকি যায় ঠিকে আপুনি মা হয় আগৰ দিনসমূহ মনতো পৰে আকৌ কিজানি সাৱটি ধৰিব মন যায় হাত দুগৰা খুৱাই দিব মন যায় সেইটোতো থাকিবই ঠিকে ভাল লাগিছে আপুনি ইমান সহজকৈ কথাখিনি কৈছে আমি সকলো আৱেগিক হৈ পৰিছোঁ আৰু আহিব লগা দিনত আকৌ সেনেকুৱা দিন আহিব আপোনাকতো তথাপিও ইমান ব্যস্ততাৰ মাজত আহি ৰাতি 12 বজাত হ'লেও আহে খবৰটো লয় 2টা বৰ্ষ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব চৰকাৰে 2টা বৰ্ষ কেনেকুৱা লাগিলে এতিয়া আপুনি কওকচোন দৰ্শকসকলক মই তাক একটো দিব নোৱাৰিলোঁ আশীৰ্বাদ দিওঁ কাৰণ যিদিনা সি চিয়াম হয় মই নিজেই শপত গ্ৰহণৰ দিনা মই আছোঁ তাক মূৰত ধৰি আশীৰ্বাদটো দিছোঁ সেৱা কৰিছে বছ ইমানেই আৰু তাৰপিছত মোৰ নামত চিঠি পত্ৰ আহে গভৰ্ণমেণ্টৰ মিটিং টিটিংবিলাকৰ কাৰণে সাহিত্য সভাৰ নামত মই নাযাওঁ কাৰণ ল'ৰা আৰু মাকে একেলগে নবওঁ এতিয়া মোক বহুতে কয় আপুনি আহক চিয়ামে আপোনাক লৈ আহিব আপোনালোকক একেলগে কলৰ গুৰিৰ পৰা আদৰিম বোলো ভাই পাগলৰ নিচিনা কি কথাবিলাক কোৱাহে মোক চিয়ামে লৈ যাব মাককে পুতেককে একেলগে আদৰিব মোক নালাগে সেয়া মোৰ ল'ৰা মই অকলশৰীয়াকৈ ল'ৰা হিচাপে পাব বিচাৰোঁ মই আদৰণি ল'বলৈ নাযাওঁ ঠিকেই মই ল'ৰাক পাম ল'ৰা হিচাপে পাব লাগিব এতিয়া আন এটা প্ৰশ্ন মোৰ মনলৈ আহিছে এতিয়া হিমন্ত দা আমাৰ অসমৰ প্ৰেক্ষাপটৰ মাজত আছিলে মুখ্যমন্ত্ৰী বা ৰাজনীতিৰ লগত যেতিয়া সক্ৰিয়ভাৱে জড়িত হৈছে আমি সকলো সাক্ষী আপুনিতো সকলো সৰুৰে পৰা দেখিছে কিন্তু এতিয়া আকৌ সেইটো হৈছে যে অকল অসমৰ মাজত নহয় তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আহিছে এতিয়া তেওঁক সকলোৱে চিনি পায় অকল কিছু লোকৰ মাজতেই যে তেখেতৰ চিনাকি সেইটো নহয় তেওঁৰ যিখিনি দক্ষতা সকলোৱে একেমুখে মানি লৈছে এনেকুৱা ধৰণৰ সময়ত আপুনি যেতিয়া বাতৰি চায় আপোনাৰ কেনেকুৱা লাগে যেতিয়া বাতৰি কাকতৰ শিৰোনামাত তেওঁ থাকে ভাল লাগে পঢ়োঁ মই তাৰ কথাবিলাক পঢ়োঁ তো চবেই মামা বুলি মাতে বা
এই বুলি মাতে চবেই ভাল লাগিছে চবকে যে আপোন কৰি কাৰণ মই নকলোঁ মোৰ বোৱাৰী ঘটা জীৱনটোত যেতিয়া সকলোকে আপোন কৰি লৈছিলোঁ সিও যে সমাজখনক আপোন কৰি ল'ব পাৰিছে চবকে নিজৰ নিচিনাকৈ সেইটো মোৰ কাৰণে আনন্দদায়ক মই সেইবিলাক বিচাৰোঁ মোক টকা পইচা ধন সম্পত্তি মোক নালাগে তাৰ পৰা ঠিকে আৰু না প্ৰত্যেকতে নহয় আজি পৰ্টিকুলাৰ আজি সুশান্ত তেজপুৰত গ'লে মোক লৈ কিমান হুলস্থুল আৰু বোৱাৰীকেইটাও কিমান হুলস্থুল কিন্তু নালাগে ভাই মই এনেকেই থাকিম চব কেইটাৰে একে সমান মৰম চব হেৰি তথাপিও কেতিয়াবা মাক হিচাপে যিমানেই ল'ৰা ছোৱালী ডাঙৰ নহওক কিয় মাকৰ কাৰণে সকলো সৰুৱেই হৈ থাকে এতিয়া ৰাজনীতিত তেওঁৰ লৈ পেলাই বিভিন্ন ভাল বেয়া মতামত থাকে কেতিয়াবা মাক হিচাপে আপোনাৰ ভয় লাগে নেকি কিছু কিছু মুহূৰ্তত ভয় মাক হিচাপে ভয় লাগে কেতিয়া লাগে চিন্তাত কেতিয়াবা ৰাতি টোপনি এই যে পেপাৰত বহুত ধৰণৰ কথা শুনো পেপাৰখন পঢ়াৰ পিছত সি যে গোটেই ৰাতি ক'ত ঘূৰি ফুৰে ক'ত যায় ক'ত থাকে ক'ত খায় এটা মানে চিন্তা এটা এনি টাইম মানে মোৰ ৰাতি মোৰ শুৱাই নহয় মই নুশুৱেই আচলতে পুৱা অকণমান টোপনিৰ ভাৱ আহে মই অনবৰতে এটা চিন্তা লাগি থাকে যে ল'ৰাকেইটাতো এনেকৈ বাহিৰত থাকে এটাতো লণ্ডনত থাকে এটা তেজপুৰত থাকে এটাতো গ'লেই গতিকে ই বাৰু মোৰ ঘৰত থকা সময়খিনি ঘৰত থাকে সেইটো বাৰু এটা ই চিন্তা কৰিব মানা কৰে কিন্তু চিন্তা এটা লাগি থাকে 24 ঘণ্টাই কিন্তু তথাপি ভগৱানৰ ওপৰত অগাধ বিশ্বাস একো নকয় ভাল কাম কৰিলে মানুহৰ একো নহয় ভগৱানে চাব আপুনি যিহেতু এতিয়া আপোনাৰ পুত্ৰ অসমৰ মুখ্যমন্ত্ৰী আপুনি প্ৰতিটো মুহূৰ্তত বাতৰি শিৰোনামাত তেওঁক পাই থাকে আপুনি কোনটো বস্তু বেছি ভাল পায় টিভিত বাতৰিসমূহ চায় নে পেপাৰত পঢ়ে মই আচলতে তেনেকৈ আজিকালি যেতিয়া সামাজিক জীৱনটো ল'লোঁ এতিয়া বাতৰি চাবলৈ মই সময়েই নাপাওঁ মই চিৰিয়েল চাই ভাল পাওঁ বিশেষকৈ মই হেৰি যিটো আধ্যাত্মিক ৰামায়ণ মহাভাৰতৰ আখ্যানবিলাক দিয়ে মই বেছিকৈ মোৰ ইণ্টাৰেষ্টেড সেই চিৰিয়েলবিলাক চাব কাৰণ দেখোঁ যে আমি ৰামায়ণ মহাভাৰতত পঢ়াৰ নিচিনাকৈ এই এক্টিংবিলাক অকণমান আজিকালি ৰাইটাৰবিলাকে যেন আগৰ সেই ৰাইটাৰৰ লগত যে বাল্মীকি বা ব্যাসদেৱৰ বস্তুৰ ওপৰত যেন অলপমান নিজৰ কিবা হেৰি লগাইছে নেকি চৰিত্ৰবিলাকত পঢ়ি চালে সেইবিলাক মই অলপ কেলকুলেশ্যন কৰোঁ কোনটো কৈকেয়ীৰ চৰিত্ৰটো কোনোবাই অকণমান বেলেগ ৰহণ দিছে নেকি কৌশল্যা সুমিত্ৰা সিহঁত মই সেইবিলাক খুব পাত পিতকৈ লক্ষ্য কৰোঁ কাৰণ মই সুধিছিলোঁ একদিন ইহঁতকো ল'ৰাহঁতক যে কিয় এনেকুৱাতো নাছিল নহয় নতুন ৰাইটাৰবিলাকে পুৰণিবিলাকক কিছুমান নিজৰ মনটো যেনেকুৱা ৰাইটাৰবিলাকৰ নিজৰ মনবিলাক যেনেকুৱা সেই মনৰ প্ৰভাৱটো চৰিত্ৰবিলাকৰ ওপৰত পৰে চিৰিয়েলবিলাকত মই সেইবিলাক লক্ষ্য কৰোঁ ভাল পায় তেনেকুৱা ধৰণৰ চিৰিয়েলসমূহ চাই ভাল লাগিলে আপুনি খুব সুন্দৰকৈ আপোনাৰ ঘৰৰ সহজ সৰল জীৱনটোক আমাৰ দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে আহিব লগা দিনত আপুনি খুব ধুনীয়া লিখা মেলা কৰে আমি আপোনাৰ ভাল ভাল কিতাপসমূহো জানো পঢ়োঁ আৰু ভাল ভাল আপোনাৰ বক্তৃতাসমূহ আমি শুনো আৰু আমি সেইটো বক্তৃতাৰ কথাটো সুধিছিলা নহয় আচলতে কি জানা সৰুৰে পৰা এতিয়া আচল কথাটো এনেকুৱা যে মই নিজেও সৰুতে মোক মায়ে যিটো কাম কৰিব দিয়ে সেইটো মই পটাপট কৰোঁ কৰি উঠি মই কিন্তু অকণমান বাহিৰমুখী মই অকণ বাহিৰত মোৰ কাষত যে ভাগি জুগি এইবিলাক আটা আইতা খুৰা খুৰী এইবিলাক যে থাকেই আগৰ গাঁৱত আছিলোঁতো গতিকে ওচৰ চুবুৰীয়াৰ আৰু অলপমান গোটেইবিলাকে আমাৰ ঘৰত সেই অঞ্চলত তেতিয়া সেই সময়ত ছোৱালীৰ সংখ্যা কম আছিলে আমাক খুব মৰম কৰিছিলে মই অলপ সৰু সৰু ভাইকেইটাক কোলাত লৈ বা কিবা কৰি লৈ অলপ মানে ফুৰা ঠাণ্ডাত অলপ সামাজিক সৰু পৰাই মই গতিকে সৰু বাকীবিলাক আৰু কেইটামান মাৰ লগত লাগি থাকে কিন্তু মই কিন্তু মায়ে যিখিনি কৰিব দি কৰোঁ আৰু পঢ়া সময়টো দেউতাই কয় তাক বেছি সময় কামত নলগাবা ঘৰত ডাঙৰ ছোৱালী আছিলোঁ অলপ আদৰত বাঢ়িছিলোঁ আটা আইতা আছিলে
গতিকে কাম কৰিব নিদিয়ে মই অলপ ফ্ৰী আছিলোঁ ফ্ৰী থাকি অলপ বাহিৰত মানে ফুৰা চকা ফুটি তুটি ক'ত যোৱা এইবিলাক মানে পেহী এজনী আছিলে লগত লৈ ঘূৰি ফুৰা মানে সৰুকালটো বেছ মানে হেৰিতে গৈছে আৰু আনন্দত আৰু এটা হেৰিত ডাঙৰ হোৱাই বস্তুটো মানে ভালেই আৰু মানে কি যি কওঁ সেইটো সময়ততো গাঁৱৰ কথাটো হয় অলপ ফ্ৰীনেছটো সেই গাঁওখনৰ নাম কি আছিল আপুনি আমাক কোৱা আৰু নাই সৰুতে বিয়া হ'ল গাঁওখনৰ নামটো কি আছিল লৰমা ক'ত পৰে এখন এইটো নলবাৰী অঞ্চলৰ নলবাৰীৰ যিটো দিহাৰকুছি পশ্চিম পৰিকোষ মৌজা বৰমা লৰমা এই যে এতিয়া য'ত মেডিকেল হৈছে নলবাৰী হয় দক্ষিণ গাঁও হয় সেই তাত শহুৰৰ ঘৰ তাৰ কাষতে মোৰ মাৰ ঘৰ আচ্ছা গতিকে এনেধৰণে আপোনাৰ সৰুকালটো পাৰ হৈছে হয় গতিকে আৰু সেই বক্তৃতাত এইবিলাক সৰুৰ কথাবিলাকে যে আমি সাধুকথা আকাৰে এটা আইতাৰ মুখত শুনিছিলোঁ সেই কথাবিলাকেই মোৰ মনত থাকি পিছত যেতিয়া কিতাপবোৰ পঢ়িলোঁ একে দেখা পায় সেই বস্তুবিলাকৰ মাজৰ পৰা সময় সাপেক্ষে এতিয়া দুৰ্গা পূজাত কি কথা ক'ব লাগিব লক্ষী পূজাত কি কথা ক'ব লাগিব সাহিত্য সভাত ভাষা সংস্কৃতিৰ কথা কি ক'ব লাগিব অসমীয়া ভাষাটোৰ ওপৰত গতিকে সেইটো এটা নিজৰ মানে আন্তৰিকতাৰ ওপৰত মানে বস্তুটো আহি যায় আৰু এতিয়া আৰু সেইটোৰ কাৰণে চিন্তা কৰিব নালাগে আগৰ পৰাই স্কুলতো ডিবেট কৰিছিলোঁ বা এইটো এনেকুৱা ধৰণৰ আকস্মিক বক্তৃতা আছিলে স্কুলত পঢ়িছিলোঁ আপুনি ডিবেট কৰিছিলে আৰু এতিয়া সেই আপুনি কৈছে শিপা গতিকে আপোনাৰ প্ৰত্যেকজন ল'ৰাই ইমান ধুনীয়াকৈ সেইবিলাক চব ঠিকে আছে খালি সময়ত বাৰু এই বস্তুটো অলপমান হেৰি হৈ গ'ল মাজতে অলপ ইহঁত পঢ়ি থকা সময়ত হয় কিন্তু বহুত ভাল লাগিলে আৰু মই আশা কৰিছোঁ দৰ্শকসকল আজি বাইদেউৰ মুখেৰে আমি বাইদেউৰ শৈশৱো গম পালোঁ তেওঁ কেনেকৈ পাঁচোটা ল'ৰা ছোৱালীক আগুৱাই লৈ গ'ল মুখ্যমন্ত্ৰী মাতৃ হিচাপে তেওঁৰ কেনেধৰণৰ মনত দুখ বা সুখ আছে সকলোখিনি কথা ইমান সহজকৈ দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিছে আমি আশা কৰিছোঁ দৰ্শকসকল আপোনালোক সকলোৱে ভাল পালে আৰু এইখিনি সময় আপুনি আমাক দিছে তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ